লকডাউনত সক্ৰিয় ৰূপত ৰাইজৰ কাষত কা বিৰোধী নেতা তথা মদমুক্ত অসম দাবী সমিতিৰ সভাপতি প্ৰবীণ দাস। কা বিৰোধী আন্দোলনত সক্ৰিয় ভূমিকা লোৱা তথা মদমুক্ত দাবী সমিতিৰ সভাপতি প্ৰবীণ দাসৰ নেতৃত্বত গোলাঘাট জিলাখনৰ বিভিন্ন ঠাইত খাদ্য সামগ্ৰী পাচলি আদি বিনামূলীয়াকৈ বিতৰণ কৰাৰ উপৰিও চেনিটাইজেশ্যন কৰি আহিছে বিভিন্ন অঞ্চল। সেই সময়ছোৱাত চিকিৎসা সেৱা বেংক সেৱা আদি বিভিন্ন সমস্যাৰ ক্ষেত্ৰত ৰাইজক সহায় কৰি জনতাৰ মাজত সক্ৰিয় ৰূপত দেখা গৈছে নেতাজনক। লকডাউনৰ প্ৰতিটো পৰ্যায়তে হাতীখোৱা ৰাংঢালী পলাশগুৰি বৰকাঠনি চাহ বাগিচা ৰঙামাটি আদি বহু অঞ্চলত নিজৰ আৰু বন্ধুবৰ্গৰ পুঁজিৰে ৰাইজক পাচলি খাদ্য সামগ্ৰী বিতৰণ কৰি অহাত ৰাইজে শলাগ লৈছে। ৰিপৰ্ট নিউজ ডেস্ক দৈনিক টাইম। লকডাউন আৰম্ভ হোৱাৰ পৰাই আমি প্ৰতিটো মুহূৰ্ততে ৰাইজৰ বিভিন্ন যিবিলাক সমস্যাবিলাক আজি খাদ্য ক্ষেত্ৰত যি নাটনি হৈছে বা অন্যান্য চিকিৎসা ক্ষেত্ৰতে হওক বা অন্যান্য প্ৰত্যেকটো ক্ষেত্ৰতে ৰাইজক যিমান পাৰোঁ সহায় কৰি যাবলৈ চেষ্টা কৰিছোঁ। আৰু প্ৰথম পৰ্যায়ত মোৰ নিজ গাঁৱৰ পৰাই নিজৰ বাসগৃহৰ পৰাই মই প্ৰায় নিজাববীয়াকৈ আমি প্ৰায় 200 পৰিয়ালক পাচলি বিতৰণ কৰিছিলোঁ, প্ৰায় 7-8 কুইণ্টেল পাচলি। তাৰপিছতেই আকৌ মই বিহুৰ আগত 2টা দিন মোৰ বন্ধু ৰন্তু শইকীয়া, কৌস্তুভ হাজৰিকা, ধ্ৰুৱ শইকীয়া, আমি 4জন মিলি প্ৰায় 200-150 পৰিয়ালক আমি মিঠাতেল, দাইল, আলু, পিঁয়াজকে আদি কৰি বিভিন্ন পাচলিকে আৰম্ভ কৰি আমি যোগান ধৰিছোঁ। পিছৰ পৰ্যায়ত আকৌ আমি হাতীখোৱা বৰকাঠনি বাগানৰ কিছু অংশ এনেকৈ ৰাংঢালী মিলাই আমি জাকিৰ আলী, হুনাই আহমেদ, ফুলজান আলীকে আদি কৰি কেইজনমান ব্যক্তিৰ সহায়ত আকৌ প্ৰায় আমি 300-400 পৰিয়ালক আমি পাচলি বিতৰণ কৰিছোঁ। আৰু যোৱা এটা দিনত মাজতে ৰন্তু শইকীয়াৰ বিশেষ সহায়ত ৰাংঢালী পলাশগুৰি গাঁও মলীয়া গিজিঙকে আদি কৰি সেই গোটেই অঞ্চলটোত প্ৰায় আমি 200 ঘৰ পৰিয়ালক বা অন্যান্য মলীয়া গাঁও আদি কৰি 200 ঘৰ পৰিয়ালক আমি প্ৰায় পাচলি অলপ বিতৰণ কৰিছোঁ। আৰু যোৱা দিনটোতো বৰকাঠনি চাহ বাগিচাৰ বিতু নায়কৰ সহযোগিতাত প্ৰায় 150 পৰিয়ালক আমি বিভিন্ন ধৰণৰ পাচলি বিতৰণ কৰিছোঁ। আৰু আজিও গোলাঘাটৰ দাদা স্বপ্নীল গোহাঁই, বিপুল দাস, সম্ৰাট শৰ্মাৰ সহযোগত আজিও ৰঙামাটিত আমি আমাৰ মদমুক্ত অসম দাবী সমিতিৰ কৰ্মীসকলক যি পাৰোঁ পাচলি যোগান ধৰিবলৈ চেষ্টা কৰিছোঁ। আৰু এই দিনটো এটা কষ্টৰ দিন। এই দিনটোত আমি যিমান পাৰোঁ ৰাইজৰ কাষত থিয় হ'ব বিচাৰিছোঁ। আৰু আমি বিভিন্ন ক্ষেত্ৰত স্বাস্থ্যজনিত কাৰণতে হওক বা আজি বেংকৰ কাৰণতে হওক যিয়ে ৰাইজৰ অসুবিধা হৈছে যিমান পাৰোঁ ৰাইজৰ কাষত ৰাইজক সহায় কৰি যাবলৈ চেষ্টা কৰিছোঁ। আৰু মই ৰাইজক এটাই আহ্বান জনাম যে আমি এইটো অসমৰ এই সময়টোত আমি সকলোৱে জাতি বৰ্ণ নিৰ্বিশেষে দল মত নিৰ্বিশেষে চৰকাৰে বান্ধি দিয়া প্ৰত্যেকটো নীতি নিয়ম মানি লৈ নিজক সুৰক্ষিত কৰাৰ এই সময়। আৰু এই সময়টোত সকলোৱে লকডাউন মানক আৰু লগতে ইজনে সিজনৰ কাষত থিয় দি ইজনে সিজক সহায় কৰি আমি এই সমস্যাটোৰ পৰা সকলোৱে মিলি আগবাঢ়ি যাবৰ বাবে মই সকলোকে চেষ্টা চলাবলৈ আহ্বান জনাইছোঁ। আৰু অসমৰ ৰাইজক এটাই আহ্বান জনাইছোঁ, চাওক এই সময়টোত ইজনে সিজনক যি পাৰিছে সহায় কৰক। আৰু চৰকাৰখনে যিহেতু হাত দাঙি দিছে, চৰকাৰখনে যিহেতু আজিৰ তাৰিখতো সাধাৰণ লোকসকলক যেনেধৰণে আজি সহায় কৰিব লাগে কৰিব পৰা নাই, এনে সময়ত আমি ইজনে সিজনক সহায় কৰিবৰ বাবে মই আহ্বান জনাইছোঁ।